হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া আমাৰ শ্বুটিং চলি আছে। আজি আচলতে খুব বিশেষ দিন এটা। আজি আমি নতুন কাম এটা আৰম্ভণি কৰিবলৈ লৈছোঁ। সেইজনী আকৃতি মোবাইল চাইছে। আকৃতি হাই কৈ দিয়া। মানুহ নুশুনিছা, মোবাইল চাব বোলে। ঐ ছোৱালী হাই কোৱা। এইজনী হ'ল আকৃতি, মানে আমাৰ সীমাবাৰ ছোৱালী। তাইৰ পৰা মোবাইল চোৱাত বিজি, মাক আহি পোৱা নাই। তাই বোলে মাক আহিলেহে শ্বট দিব। তো আমাৰ শ্বুটিং চলি আছে। ওপৰত এতিয়া বৰ্তমান হৈ আছে এটা চিন পালা। আমি খুব আশাবাদী আচলতে প্ৰজেক্টটো লৈ পিনে। আমি খুব দীঘলীয়া কাম এটা কৰিবলৈ গৈ আছোঁ। তাৰে আজি প্ৰথমটো খোজ আমি আগবঢ়াইছোঁ। তো আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। One, two, three, action. অংকু, এইটো তোমাৰ নাম। ভিডিঅ' কৰি আছে। খাই চাবা নেকি? জ্যোতিষমানৰ বাইকে বনাইছিলে এইটো। আহি পাই গ'লহি সীমা বা বাহিৰে বাহিৰে এতিয়া আমাৰ শ্বুটিঙত। মই ব্লগ বনাইছোঁ। জীয়েকক মৰম কৰি আছে অকণমান। একে কষ্টিউমতে গুচি আহিছে। ইমান কষ্ট দিনটো ৰাতিপুৱাৰ পৰা কৰি কৰি এতিয়া আকৌ হ'ব, একো নাই। এইটো নিজৰ কাম, সেইটোও নিজৰ কাম, দুয়োটাই নিজৰ কাম। কষ্টিউম চেঞ্জ কৰি লওঁ। গণপতি বাপ্পা ভাজি পিনে পানী দিলে হৈ যায়, কিন্তু মই এতিয়া ফাষ্ট কৰিবৰ কাৰণে এইটো এক্সট্ৰাকৈ বইল কৰি লৈছোঁ। বহুতো কৰিবলৈ অনুৰাগক বহুত ধুনীয়া চিন এটাৰ প্ৰিপাৰেশ্যন হৈ আছে, পূৰা ৰেডি কৰি আছে। শ্বুটিঙৰ কাৰণে প্ৰিপাৰেশ্যন চাওক। এইখিনি ৰিং পাপৰ ভাজা আছে, এইখিনি চাগু পাপৰ ভাজা হৈছে, বিস্কিট চাহ বনাই মই থৈ দিছোঁ। গেছটো অফ কৰি দিব লগা হ'ল। মুড়ি লাড়ু আৰু ভুজিয়া চব ৰেডি। এতিয়া চবটো মানে চাহ খোৱা চট এটা ল'ব, সেইকাৰণে চব ৰেডি কৰি আছে। পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা। এইটো গানত মই গিটাৰ বজাব লাগে। এতিয়া মানে বস্তুটো বেছিকে ষ্টাৰ্ট ৱাইৰটো সেইটোৱে আছে, কিন্তু দুলাইনটো ৰখি গ'ল। হ'ব একেলগে নাযায় নহয়। যাম ৰোলিং এক্সন। পুৱাই পুৱাই ফুল তুলবা তোমাৰ ঘৰত মই যোৱা। ফুল বুলি হাতত ধৰিলো, ফুল বুলি হাতত গিটাৰ বজাব লাগে। বহুত কি গান চলি আছে। এতিয়া অকণমান শ্বুটিঙৰ মাজত বিৰতি লোৱা হৈছে। বিৰতি লৈ এফালে মাংস বনাই আছে আমাৰ DOP, আৰু এজন DOP বিজি হৈ গ'ল মানে, সেইকাৰণে আমি অকণমান ব্ৰেক পাইছোঁ। এইফালে মোৰ আৰ্টিষ্ট বাচন ধোৱাত লাগি আছে। আমাৰ ঘৰুৱা প্ৰডাকশ্যন যে, সেইকাৰণে চবেই কাম কৰিবলগা হৈছে। খাতাৰনাক শ্বট এটা ল'বলৈ গৈ আছে, তাৰ কাৰণে 2 ঘণ্টামানৰ পৰা প্ৰিপাৰেশ্যন চলি আছে ন ছাৰ? ছাৰ ৰেডি হৈ আছে। বহুত দীঘলীয়া শ্বট এটা ওৱান টেকত ল'বলৈ গৈ আছে, সেইকাৰণে বহুত প্ৰিপাৰেশ্যন চলি আছে। যেনি তেনি লাইট লগাই আছে। এইফালে টিকলি টোপনি ধৰিছে, দেখাই আছোঁ। এফালে মাংস উতলি আছে, তাতো এটা লাইট লগোৱা আছে। এফালে আৰ্টিষ্ট ৰেডি হৈ আছে। তাৰপিছত এইফালে আৰ্টিষ্ট ৰেডি, লাইট চাইট লগাই আমি ৰৈ আছো, কেতিয়া হয় এক্টৰ্ছ ৰেডি হ'ব এতিয়া।
মোৰ বা অলংকৃতা আৰু মোৰ ভিন্দু Jump. এইটো ৰিহাৰ্চেল হৈ আছে নে কি? অঁ তুমি চক ৰিহাৰ্চেল হৈ আছে নে হৈ আছে? এইটো কি হ'ব? গমেই পোৱা নাই। এইটো চকু পানী ওলাই যাব এতিয়া। তাতে বিচনাখনৰ চাইডত টেবুল এখন আছে উলিয়াই আনাচোন নন্দিতা ভাইটি উঠি যোৱা কেক খাব লাগে কেক খাব লাগে উঠি যোৱা উঠা কেক খাব লাগে নমস্কাৰ এটা দিয়ক নমস্কাৰ দিয়ক নমস্কাৰ দিয়ক চকলেট খোৱা মানুহ মই বেছি এইটো আগতে বহিয়ে ললে নুমাই দিয়ক মই নাজানো দে এইটোত ভাল নাহে কেলে মোৰটোত ভাল নাহে এইটোত বেছি ভাল এইখিনিতে আছিলে যে মোবাইলটো Happy birthday to you. Happy birthday, dear Nandita. Happy birthday to you. টিকলি ওলাই দিয়া Happy birthday. থেংক ইউ কেনেকুৱা লাগিলে মোৰ গিফ্টটো অকণমানি গিফ্টটো বহুত বঢ়িয়া বহুত ভাল লাগিছে থেংক ইউ একো স্পেচিয়েল কৰিব পৰা নাই তোমাৰ কাৰণে বহুত শ্বুটিঙৰ স্পেচিয়েল মাজতে তুমি আছা মোৰ লগত শ্বুটিং শেষ হ'ল আমাৰ কিন্তু আজি বহুত বিশেষ দিন কৈছিলোঁ ইয়াৰ জন্মদিন সেইকাৰণে শ্বুটিঙৰ মাজতে অকণমানিকৈ মই চেষ্টা কৰিছোঁ কিন্তু নহ'ল কিয় ইমান ছাকচেছ নহ'লোঁ মই হ'লেও মনৰ পৰা তুমি চকলেট ভাল পোৱা যে সেইকাৰণে থেংক ইউ মনৰ পৰা কৰিছোঁ দেই বহুত একো কৰিব পৰা নাই বেয়া নাপাবা আজি শেষ হ'ল আমাৰ শ্বুটিং নতুন প্ৰজেক্ট এটা আপোনালোকৰ মাজলৈ আহি আছে কৈছে কেনেকুৱা লাগিলে আজি দিনটো শ্বুটিং কৰি বহুত ভাল লাগিলে বহুত মজা কিবা এটা পাব আপোনালোকে চাই থাকিব আৰু আহি আছে কিন্তু আজি শেষ কৰাৰ কথা আছিল কিন্তু আজি শেষ নহ'ল আধাতে আমি শেষ কৰিব লগা হ'ল মানে সময় বহুত হৈ গ'ল এতিয়াতো 3টাই বাজিবলৈ হ'ল বহুত দেৰি হৈ গ'ল যিহেতু ইমান ৰাতিপুৱালৈকে কৰাটো মানে স্বাস্থ্যৰ কথা আছে সেইকাৰণে আজি আমি সামৰি দিলোঁ নেক্সট শ্বুটিং আমি আৰু 26ত কৰিম ন তো আপোনালোকক জনাই থাকিম মৰম দি যাব আমাক মৰম দিব লগতে আমাৰ নতুন কামখিনিকো মৰম দিব আৰু আশীৰ্বাদ কৰিব ন তো আজিলৈ আহিছোঁ বাই আৰু ইয়াকো চবে আশীৰ্বাদ কৰিব হেপী বাৰ্থডে থেংক ইউ বাই